Hello and welcome back to my YouTube channel. স্বাগতম জনাইছো আপোনালোকক অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি মই গৈ আছো সামগুৰি আমগুৰিতে পৰে সামগুৰি তালৈ গৈ আছো মোৰ শাহুমাহঁতৰ ঘৰলৈ সো আপোনালোকে ব্লগটো চাব আৰু চুলি তুলি কাটি ললো পুৰা কালি আপোনালোকৰ ভিডিঅ'টো দেখুৱাম বাৰু চুলি কটাটো সো এয়া এখন গাড়ী লৈ লৈছো চুইফখন লৈ যাব পৰা নাই তেল ইমান ভৰাবলৈ অকাত নাই মানে জোতা চোতা পিন্ধি লৈছো গৈ আছো আপোনালোকে ব্লগটো চাই থাকিব আৰু যদি ব্লগটো ভাল পায় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিলে নাপাহৰিব তো গাইজ এতিয়া মই আহি পাই গ'লো এই চুলি কটা পাৰ্লাৰলৈ অকণমান চুলিখিনি বহুত জাবৰ হৈ আছে সেইকাৰণে চুলিখিনি অকণমান কাটি লওঁ বুলি আহিছোঁ আৰু এইখন চেক কৰক এইখন আমাৰ লাকোৱাৰ পৰা চালিয়া পাৰ্লাৰ আৰু এইটো হৈছে ইয়াৰ পাৰ্লাৰ অ'নাৰটো ই পূৰা ধুনীয়া চুলি কাটে আপোনালোকে আহি পিনি এবাৰ ইয়ালৈ চুলি লাকোৱালৈ যদি আহে ইয়াত চুলি কাটিব নামটো হ'ল নয়নছ পাৰ্লাৰ বুলি মজা চুলি কাটে চ' অকণমান পিছত লগ পাই আছোঁ তো গাইজ এতিয়া ওলাইছোঁ আৰু এইপিনে পূৰা নেহা পূৰা ৰেডি হৈ গ'ল আৰু এইপিনে পল্লৱীহঁতো আহিছে পল্লৱীহঁতে কালি ৰাতি প্ৰগ্ৰেম চাই পূৰা টোপনি ঘটি এয়া বৰমা যাব আমাৰ লগত এজনী গুণগুণ তো এতিয়া যাম আৰু আপোনালোকে ব্লগটো চাই থাকিব বতৰ মানে পূৰা বতৰ পূৰা বৰষুণ মানে এনেকৈ গৈছোঁ আৰু এতিয়া পূৰা বৰষুণ চব পম আছে তাকে পম অকণমান দিয়াই লওঁ পম পূৰা দি আছে এতিয়া এয়া কিন্তু এয়া লিটাৰ কিমান চলি আছে চাই লওক 100 ইমান টকা 500 টকা এটা ভৰাই লওঁ এটা অকাত নাই এতিয়া আহি পাইছোঁ আমি শিমলগুৰি আছোঁ শিমলগুৰি পামগৈ আৰু এতিয়া বেছি সময় নাই জাষ্ট এইডোখৰ কি বুলি কয় গৰমো পাইছোঁ গৰমৰ পিছত শিমলগুৰি পাই যাম ৰাস্তাটো কিমান চালি আছে ধুনীয়া একদম শিমলগুৰি পাম যেতিয়া আপোনালোকক দেখাই আছোঁ যেতিয়া আমি এণ্ট্ৰি মাৰি আহিলোঁ শিমলগুৰি ৰেল লাইন পাৰ কৰিলোঁ এতিয়া এয়া শিমলগুৰিত এণ্ট্ৰি মাৰিছোঁ আৰু শিমলগুৰি টাউনখন আপোনালোকক দেখাম বাৰু এবাৰ হা শিমলগুৰি টাউনত এতিয়া এণ্ট্ৰি মাৰিলোঁ বতৰটো আজি কিন্তু একদম এতিয়া ভাল হৈ গ'ল দেই না ৰ'দ না বৰষুণ একদম উফি মানে এনেকুৱা বতৰে মই বিচাৰিছিলোঁ গৰম একেবাৰে ভাল নাপাওঁ মানে শিমলগুৰি টাউন বহুত আছে কিন্তু ইমানটোৱে দেখাইছে গাইজ এতিয়া আমি পাই গ'লোঁ দিখৌ দলং আৰু এইখন আছে দিখৌ দলং পূৰা নাজাৰাটো চক একদম কি ধুনীয়া একদম এইখন এতিয়া দিখৌ দলং ক্ৰছ কৰিছোঁ এতিয়া জয়সাগৰলৈ গৈ আছোঁ মানে বাৰ্থ চাৰ্টিফিকেটখন নাই মানে অনা নাই পোৱালীজনী আমাৰ তো এইখন লৈ আহিমগৈ দিখৌ দলং পাৰ হ'লোঁ আৰু ইয়াৰ পিছতে এটা বহুত ডাঙৰ মূৰ্তি এটা আমাৰ অসমৰ ভিতৰত বনোৱা হৈছে আপোনালোকে চাব হা মূৰ্তিটো এইয়া চাওক আপোনালোকে কিমান ডাঙৰ এটা বৃহৎ মূৰ্তি নামটো মই ভালকৈ নাজানিছোঁ আপোনালোকক ক'বলৈ লাচিতটো নহয় চুকাফা এনেকুৱা কিবা হ'ব পাৰে চুকাফা নেকি বীৰ চুকাফা চ' আমাৰ বহুত ডাঙৰকৈ এইটো বনোৱা হৈছে মানে আপোনালোকে দেখিলে চ' এনজয় কৰি থাকক চ' গাইজ এইটো আপোনালোকে দেখিছে গোলাঘৰ আছিলে আগৰ দিনত কি আছিলে নাজানো মই আজিলৈ গৈ পোৱা নাই এইটো গোলাঘৰ বহুত পুৰণি এইবোৰ বহুত বছৰ হাজাৰ বছৰ সেইপিনে এইবোৰহে তলাতল ঘৰ কাৰেংঘৰ এইটো গাইজ আপোনালোকে দেখিবলৈ পাইছে কাৰেংঘৰ চ' গাইজ আমি এতিয়া গৈ আছোঁ মানে পূৰা বহি ল'লে পিছত আৰু এইপিনে পূৰা দেউতাই গাড়ী চলাই আছে আৰু পিছপিনে চেক কৰক এয়া বৰমা হেৰিয়া নেহা আৰু আমাৰ মাও বহি আছে গৈ আছোঁ আৰু এতিয়া পূৰা পামগৈ আৰু সেই ঘৰ পাই গ'লহি আমি আৰু গিফ্ট কেইটামান আনিছিলোঁ এইবোৰ দি আছোঁ এয়া এই জোতাযোৰ এয়া আমাৰ হ'ব দেখাই দিয়া এয়া হৈছে জুনুকা মোৰ খোলখালি এজনী মোৰ খোলখালি আৰু এজনী আছে স্কুল গৈছে মোৰ 3জনী খোলখালি
আৰু গিফ্ট কেইটামান এইটো আৰু কিবা মাৰ কাৰণে আনিছে এই বেগটো ভণ্টিৰ কাৰণে চ' গাইজ আপোনালোকে এইটো গম পায় নামটি চাইডে এটা বস্তু বহুত পপুলাৰ সেইটো হৈছে চাচি গছ এজোপা চাচি গছ যেতিয়া ইমানটো মানুহ মস্ত হয় এজোপা লাখ 1.5 লাখ টকা পায় এখন বিয়া পাতিব পাৰিব ইমান দাম এয়াই মোৰ শাহু বুঢ়ীহঁতৰ ঘৰত পূৰা আছে এইবোৰ হৈছে চাচি গছ ইয়াত যেতিয়া এনেকুৱা ফুটাটো হৈ যায় নাই এনেকুৱা ফুটাটো তেতিয়া ইয়াত পোক এটা লাগে সেই পোকটোৰ পৰা হেৰি কাঠখিনিত পাৰফিউম বনায় একাল আছে চ' গাইজ আমাৰ শাহু মাহঁতৰ ঘৰ এইটো সৰু হ'ব পাৰে মৰম বহুত কিন্তু আৰু এই ঘৰটোৰ ফ্ৰণ্টতে আছে স্কুলখন আৰু এয়া হৈছে পূজা নেহা জেঠাই গছ জীয়েক এইখন স্কুলখন চ' গাইজ এতিয়া ঘৰৰ পৰা গুচি আহিলোঁ আৰু ঘৰৰ পৰা ওলাই অহাখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ চ' এতিয়া এই ভিউটোকে চাওক চ' গাইজ আপোনালোকে এতিয়া শিমলুগুৰি থানাখন আপোনালোকক দেখা না শিমলুগুৰি থানা এইখন এই স্পীড ব্ৰেকাৰ এটা আছে এইখন হৈছে শিমলুগুৰি থানা এক্সিডেণ্ট হোৱা গাড়ীবোৰ এই তাত থাকে নহ'লে চাই লওক চ' গাইজ এতিয়া ঘৰ পামগৈ আৰু অকণমান ৰখি পিনি চানা কেইটামান কিনিলোঁ ইয়াৰ মানে শিমলুগুৰি ওচৰত যোনকেইটা চানা পায় বহুত টেষ্ট লাগে মানে ইয়াত গৈ আছোঁ পামগৈ আৰু বেছি সময় নাই এইপিনে মায়ে পূৰা চানা ইমানেই মজা মানে বনাইছে ই দেখুৱাবলৈ থাকিলে খাই আদায় কৰিলো চানা আৰু এইপিনে আমাৰ নেহা বছ আমাৰ পাইলট এয়া পূৰা চলাই আছে গৈ আছোঁ এতিয়া আৰু পাই যামগৈ আৰু এতিয়া বেছি সময় নাই হোটেলে গৈ আছোঁ এতিয়া পূৰা মজা লাগিছে বহুত ভাগৰ লাগিছে চব গৈ আছোঁ লগ পাই আছোঁ আপোনালোকৰ এইটো ৰাস্তা মালা অ মণি মালা তোৰ বাবে যে মই এটা পগলা অ মণি মালা তোৰ বাবে যে মই এটা পগলা গা কিবা এটাতো গুলি So guys, এতিয়া আমি পুৰা ধুনীয়া বাগানৰ মাজে মাজে পুৰা ডাবল সাইডে বাগান So গৈ আছো So guys, কালি ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ঘৰ পালোহি ইমানে ভাগৰ লাগিলে so এতিয়া ঘৰতে so আজিকালি ইমানে আছিলে হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব so টাটা বাই বাই